হেল্ল' এভৰিৱান, প্ৰান্স এডুকেয়াৰ চেনেললৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি 10ম শ্ৰেণীৰ অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 4 এণ্ড কুৱেশ্যন নম্বৰ 5 সমাধান কৰিবলৈ যত্ন কৰিম। আৰু এই দুটা কুৱেশ্যন MCQ কুৱেশ্যন হয় আৰু কেনেকৈনো এনেধৰণৰ MCQ সমাধান কৰে সেই সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বলাচোন আমি চাই লওঁ কেনেকৈনো সমাধানটো আমি কৰিব পাৰোঁ। ঠিক আছে, আমাৰ কুৱেশ্যনটো আছিলে এনেকুৱা, যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - p × x + 1 + c দুটা শূন্য হয়, যাতে আলফা + 1 × বিটা + 1 = 0, তেন্তে c ৰ মান কিমান হ'ব? ইয়াৰ কুৱেশ্যনটো আমি আনচাৰটো -1 পাম, কিন্তু কেনেকৈ পাম? একবাৰ আমি অংকটো কৰিবলৈ যত্ন কৰোঁ। আমি প্ৰথমতে গম পাইছিলোঁ যে যদিহে আমাক শূন্য দুটাৰ যোগফল দিয়া থাকে আৰু শূন্য দুটাৰ পূৰণফল দিয়া থাকে, তেতিয়া আমি কি উলিয়াব পাৰোঁ? বহুপদটো কি হৈ উলিয়াব পাৰিম? আৰু বহুপদটোৰ হ'ব এনেকুৱা ধৰণৰ, যদিহে আমাক আলফা প্লাছ বিটা আৰু আলফা বিটা দিয়া থাকে, x² - আলফা প্লাছ বিটা × x + আলফা বিটা, এনেকুৱা ধৰণৰ হয়। এতিয়া ইয়াত মোক দিছে যোনটো বহুপদ ৰাখি x² - p × x + 1 + c, মোক বহুপদটো এনেধৰণে দিছে। ইয়াত দেখা পাইছোঁ যে ইয়াৰ xৰ সহগটো আমাৰ স্পষ্টকৈ ওলাই থকা নাই, গতিকে মই প্ৰথমতে ইয়াক এই সহগটো সুন্দৰকৈ উলিয়াই ল'ব যত্ন কৰিম। চ' p × x px ± -p × 1p + c, তেতিয়া হৈ গ'ল মোৰ x² - p × x + c - p মই লিখি লওঁ। তেতিয়া মই আলফা প্লাছ বিটা কিমান পাম? ইয়াত থকাটো আলফা প্লাছ বিটা নহয় জানো? আলফা প্লাছ বিটা সমান p পাম। আৰু আলফা বিটা এইটো হৈ যাব আলফা বিটা। আলফা বিটা মানে c - p হ'ব। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা? এতিয়া মোক আৰু এটা ৰিলেশ্যন দিছিলে কুৱেশ্যনটোত, যে আলফা প্লাছ 1 × বিটা প্লাছ 1, তেতিয়া কি হ'ব এইটো? আলফা প্লাছ 1 × বিটা প্লাছ 1 = 0 বুলি প্ৰশ্নত দি থৈছে চোৱা। তেতিয়াহ'লে প্ৰথমতে মই ইয়াৰ পৰা পূৰণফলটো উলিয়াই ল'ম। প্ৰথমতে আলফাই মই বিটা প্লাছ 1ক পূৰণ কৰিম, +1 × বিটা প্লাছ 1 = 0। তেতিয়া এইটো হৈ যাব আলফা × বিটা, আলফা বিটা প্লাছ আলফা প্লাছ বিটা প্লাছ 1 = 0। এতিয়া দেখিলোঁ যে এইটো হ'ল কি? আলফা প্লাছ বিটা মানে p, আৰু আলফা বিটা কিমান হ'ব? c - p। গতিকে আলফা বিটাৰ ঠাইত মই বহাই দিম c - p, আৰু আলফা প্লাছ বিটাৰ ঠাইত মই বহাই দিম +p, নহয় জানো? আৰু +1 এটা অলৰেডি আছিলে = 0। তেতিয়া p কেঞ্চেল যাব, থাকিব c + 1 = 0, আৰু 1টো মই ইফালে লৈ গ'লে c = -1। তেতিয়া কোনটো কাৰেক্ট আনচাৰ হ'ব? -1টো হ'ব কাৰেক্ট আনচাৰ। গতিকে আনচাৰটো মই লিখি দিব পাৰোঁ। আনচাৰটো হ'ব অপশ্যন c -1। নিশ্চয় তোমালোকে বুজি পাইছা, মই আকৌ এবাৰ কৈ দিছোঁ। এতিয়া ইয়াত কুৱেশ্যনটোতে আমি দেখিছোঁ যে আমাক শূন্য দুটা দিছে, আলফা আৰু বিটা। বহুপদ ৰাশিটো হৈছে x² - p × x + 1 + c, আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা হ'লে মানে হ'ব আলফা প্লাছ 1 × বিটা প্লাছ 1 = 0 হ'ব। তেনে ক্ষেত্ৰত c ৰ মান কিমান হ'ব বুলি কুৱেশ্যনটোত কৰিছে। তেতিয়াহ'লে মই আগতে কৈছোঁ যে আলফা প্লাছ বিটা আৰু আলফা বিটা মানে শূন্য দুটাৰ যোগফল আৰু শূন্য দুটাৰ পূৰণফল যদি আমি জানো, তেতিয়াহ'লে আমি বহুপদটো নিৰ্ণয় কৰি ল'ব পাৰোঁ। আৰু তেনে ক্ষেত্ৰত বহুপদটো হ'ব এনেধৰণৰ, k × x² - আলফা প্লাছ বিটা × x + আলফা বিটা। এতিয়া আমাক বহুপদটো দি থৈছিলে x² - p × x + 1 + c, মই লৈ ল'লোঁ যেনিবা x² - p × x + 1 + c। তেতিয়া ইয়াত যিহেতু xৰ সহগটো ওলাই থকা নাই ভালকৈ, গতিকে মই ইয়াক ব্ৰেকেটটো খুলি ল'ম, x² - p × x px ± -p × 1p + c। আৰু এতিয়া মই xৰ সহগটো পাই গ'লোঁ, x² - p × x + c - p লিখি ল'লোঁ এইটো। এতিয়া ইয়াৰ লগত যদি মই কম্পেয়াৰ কৰোঁ, তেতিয়াহ'লে xৰ লগত কোন আছে? আলফা প্লাছ বিটা আছে, মানে আলফা প্লাছ বিটা মানে কিমান হ'ব? p হ'ব।
আৰু দেখোন আলফা বিটা আছে মানে আলফা বিটা মানে c minus p হ'ব কিন্তু অলৰেডি মোক এটা ৰিলেচন দিয়া আছিল আলফা প্লাস 1 ইনটু বিটা প্লাস 1 ইজ ইকুৱেল টু 0 তেনে ক্ষেত্ৰত কি আহিব আলফা মই প্ৰথমতে বিটা প্লাস 1 ক পূৰণ কৰিলো প্লাস 1 এ মই বিটা প্লাস 1 ক পূৰণ কৰিলো আলফা ইনটু বিটা আলফা এগুণ আলফা প্লাস বিটা এগুণ বিটা প্লাস 1 ইজ ইকুৱেল টু 0 এটা ইয়াত আলফা প্লাস বিটাৰ মানটো p মই আলফা প্লাস বিটা জায়গাত p বহালো আলফা বিটা c minus p বহালো এটো কেনসেল গল c plus 1 is equal to 0 c is equal to minus 1 নিশ্চয় বুজি পালা ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 5 সমাধান কৰিবলৈ যত্ন কৰিম কোৱেশ্চন নম্বৰ 5 এটা এমসিকিউ কোৱেশ্চন আছিল এতিয়া এই 5 নম্বৰ কোৱেশ্চনটো কেনেকৈ আছিল আমি চাই লওঁ প্ৰথমতে কৈছে যে যদি a minus b a আৰু a plus b বহুপদ ৰাখি px is equal to x cube minus 3x square minus 6x plus 8 or শূন্য হয় তেন্তে a আৰু b ৰ মান হ'ব a is equal to 1 b is equal to plus minus 3 a is equal to minus 1 আৰু b is equal to a শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে এট অপচন a দিছে 1 আৰু 4 এটো আৰু এটো অপচন b দিছে 1 আৰু 2 মানে এটো আৰু এটো তাৰ পিছত অপচন c দিছে 3 আৰু 2 3টো আৰু 2টো আৰু অপচন d দিছে 3 আৰু 4 3 আৰু 4 এটা এই কোৱেশ্চনটো আমি কেনেকৈ সমাধান কৰিম তাৰ কাৰণে আমি চাব লাগিব ত্ৰিঘাত বহুপদৰ শূন্যকেইটা যোনটো সম্বন্ধ আছে তাক জানিব লাগিব এতিয়া এটা ত্ৰিঘাত বহুপদৰ আদৰ্শ ৰূপটো কেনেকুৱা আছিল ax cube plus bx square plus cx plus d নহয় জানো এই ৰাখিটোক যদি মই ইয়াৰ লগত কম্পেয়াৰ কৰো আমাক যোনটো দি থৈছে তাৰ লগত 3x square minus 6x plus 8 তেতিয়া a কিমান পাম মই 1 পাম ইয়াত 1 আছে যে b পাম minus 3 c পাম কিমান minus 6 আৰু d পাম 8 নহয়নে আৰু ইয়াৰ শূন্য তিনিটা থাকিব ধৰিলো আলফা বিটা আৰু গামা কিন্তু আমাক প্ৰশ্নটোত কৈছে যে a minus b a আৰু a plus b তাৰ শূন্যকেইটা গতিকে মই ধৰি লম আলফা জানিবা a minus b বিটা জানিবা a আৰু গামা জানিবা a plus b তেতিয়া এটা ৰিলেচন আছিলে আমাৰ গোটেই শূন্যকেইটা যোগ কৰিলে কি হয় আলফা প্লাস বিটা প্লাস গামা ইজ ইকুৱেল টু কি আছিলে minus b by a আলফা মানে মই কি ধৰিছো a minus b বিটা মানে মই ধৰিছো a আৰু গামা মানে মই ধৰিছো a plus b আৰু minus b by এটো কি আহিব minus 3 আছিলে minus এটা অলৰেডি ইয়াত আছে b মানে minus 3 a মানে 1 তেতিয়াহ'লে এটো হৈ পৰিব a minus b plus a plus a plus b এটো কেনসেল গল plus b minus b minus a minus a plus 3 আৰু a plus a কিমান আহিব 3a 3a is equal to হ'ব 3 গতিকে a is equal to হ'ব 3 by 3 মানে a is equal to হ'ব 1 ইয়াত a is equal to 1 অপচন এটা আছে এটো 1 to correct আৰু এটা আমি ৰিলেচন পাইছিলো নহয় আলফা বিটা আৰু গামা আলফা বিটা আৰু গামা কি আছিল minus d by a আলফা মই ধৰিছিলো a minus b আৰু বিটা ধৰিছিলো a আৰু গামা ধৰিছিলো a plus b নহয় জানো তেতিয়া হলে is equal to minus d by বুলি ক'লে minus d কিমান আছিল 8 পাইছিলো নহয় minus 8 a to আসলে 1 তেতিয়া হলে a এর ভ্যালুটো মই 1 পাইছিলো ইয়াত গতিকে 1 minus b into 1 into 1 plus b is equal to minus 8 এটো a plus b আৰু a minus b ফৰ্মুলাত পৰি গল 1 square minus b square হ'ব minus 8 তেলে 1 minus b square হ'ব গৈ minus 8 তেতিয়া কি হ'ব 1 minus b square is minus 8
এতিয়া যদি মই 1 টো ইফালে লৈ যাওঁ ইয়াত মাইনাছ বি স্কুৱাৰ ইকুৱেল মাইনাছ 8 মাইনাছ 1 হ'ব তেতিয়াহ'লে মাইনাছ বি স্কুৱাৰ ইকুৱেল মাইনাছ মাইনাছ প্লাছ হৈ গ'ল প্লাছ কৰিব লাগিব মাইনাছ 9 হ'ব ঠিক আছে 9 মাইনাছ চিনটো বহিব মাইনাছ মাইনাছ উঠি যাব বি স্কুৱাৰ ইকুৱেল 9 হ'ব আৰু বি ইকুৱেল হ'বগৈ প্লাছ মাইনাছ কিমান পাম 9 হ'লে 3 স্কুৱাৰ নহয় জানো প্লাছ মাইনাছ 3 তেতিয়া মোৰ কোনটো অপশ্যন কাৰেক্ট হ'ল এটা পালোঁ এ ইকুৱেল 1 বি ইকুৱেল প্লাছ মাইনাছ 3 নহ'লে 1 আৰু 2 হ'বগৈ 1 আৰু 2 অপশ্যনটো ক'ত আছে এইটো বি কুৱেশ্যনটোৰ আনচাৰটো হ'ব বি 1 আৰু 2 এ ইকুৱেল 1 বি ইকুৱেল প্লাছ মাইনাছ 3 গতিকে ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণৰ সমাধান তোমালোকে কৰিবলৈ অনুসৰণ কৰিবা কাৰণ পৰীক্ষাত যিকোনো প্ৰশ্ন আহিব পাৰে আৰু এনেধৰণৰ প্ৰশ্নবিলাক যদি অনুশীলন কৰি থাকা তেতিয়া তোমালোকে ইয়াৰ নিশ্চয় শুদ্ধ উত্তৰটো উলিয়াব পাৰিবা আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এই এনেধৰণৰ প্ৰশ্নবিলাক অলপ কঠিন অনুভৱ কৰে সেই ছাত্ৰ ছাত্ৰীসকলে কেনেকৈনো আগবাঢ়িব কেনেকৈনো কৰিব কেনেকৈনো গাণিতিক সমস্যাসমূহ সমাধানৰ কাৰণে যিখিনি দৰকাৰী সূত্ৰ হওক বা নিয়ম হওক মনত ৰাখিব সেই সম্পৰ্কে আমি কেতিয়াবা আলোচনা কৰিম তাৰোপৰিও তোমালোকে যদি বুজি নোপোৱা তেতিয়াহ'লে কমেণ্টত উল্লেখ কৰিবা যে কোনখিনিত বুজি পোৱা নাই আৰু সেইকাৰণে আচলতে মই এই ভিডিঅ'বিলাক প্ৰস্তুত কৰিবলৈ লৈছোঁ যাতে তোমালোকে প্ৰতিটো বস্তুৱেই সুন্দৰকৈ বুজি উঠিব পাৰা গতিকে মই আশা ৰাখিছোঁ যে কুৱেশ্যন নম্বৰ 4 and 5 তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই তেতিয়া তোমালোকে কমেণ্টত উল্লেখ কৰিবা যে কোনখিনি অংশ তোমালোকে বুজি পোৱা নাই গতিকে সকলোৰে ভাল হওক ভাল ৰিজাল্ট হওক তোমালোকে পাছ কৰি যোৱা তাৰে আশা কৰিছোঁ এতিয়ালৈ আহোঁ পুনৰ এনেকুৱা ধৰণৰ দুই এটি প্ৰশ্ন লৈ মই তোমালোকৰ মাজলৈ পুনৰ আহিম ধন্যবাদ